চেঙাজান অঞ্চলটোত আজি প্ৰায় এসপ্তাহ আগত এই যিখিনি পাকুপাইন পেলাইছিলোঁ ইয়াত আমাৰ চেঙাজান অঞ্চলৰ ৰাইজে লগ লাগি এতিয়া মানে পেলাই একো মানে আজি ঠিক 1 ঘণ্টামানৰ আগত আমাৰ সন্মুখতে আমি চাই থাকোঁতেই তৎক্ষণাৎ ভিতৰত প্ৰায় 30 মিটাৰমান জেগা গৰাখহনীয়া হৈ পাকুপাইন চব খহাই লৈ গুচি গৈছে। এতিয়া ওপৰৰ পৰা চিয়ানচিৰি নলাৰ ওচৰৰ পৰা গোলাবস্তি হৈ চেঙাজান বুটঘাটলৈকে যদি চৰকাৰে ভাল ধৰণে মানে প্ৰতিৰোধ নকৰে বা পাকুপাইনতে হওক বা যিকোনো কিবা উপায়ে হওক যদি মানে কিবা নকৰে আমাৰ এই হয়তো কিবা কাৱৈমাৰী হৈ যদি সোমাই যোৱা আকাংক্ষা আছে যে ব্ৰহ্মপুত্ৰ। সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছোঁ অতি সোনকালে আমাক এই মানে চেঙাজান গোলাবস্তিৰ পৰা আমাৰ চেঙাজান বুটঘাটলৈকে কি উপায়ে নিয়ন্ত্ৰণ কৰে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আমি নহ'লে আমাৰ কোনো নিৰাপত্তা নাইকিয়া হৈছে, কাৰণ পাকুপাইন পেলোৱাৰ পিছতো যেতিয়া চকুৰ সন্মুখতে আমাৰ লগে লগে এতিয়া আমাৰ ঠিক প্ৰায় 2টামান বজাত আমাৰ এই ভিডিঅ'টো দেখিবলৈ পাব আপোনালোকে। যি অৱস্থা মানে একদম বেয়া ৰূপ, ভয়ংকৰ ৰূপ ধৰি গৰাখহনীয়া খহাই লগে লগে মানে 15-20 মিনিটৰ ভিতৰত 30 মিটাৰ প্ৰায় 30 মিটাৰ 35 মিটাৰমান জেগা মানে চব পাকুপাইনটো সৈতে খহাই লৈ গুচি গ'ল। আমি দেখি একেবাৰে মানে ভয় খাইছোঁ ৰাইজে। এতিয়াও আকৌ পুনৰ আমি কাৰণ সেইটো জেগাতে 2খন বুটৰ পৰা আমি পাকুপাইন পেলাই আছোঁ, কি ৰূপ লয় নাজানো। সেয়েহে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাক যাতে আমি কিবা এটা নিৰাপত্তা পাবৰ কাৰণে আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। পানীৰ ভয়াৱহ ৰূপ ধৰিছে আমাৰ চেৰাংচিৰি চেঙাজান আৰু বুটঘাটলৈকে এতিয়া পানী মানে বিকৰাল ৰূপ ধৰিছে। এনেকুৱা ৰূপ ধৰিছে যে আমাৰ এতিয়া চেঙাজান গাঁওখন, মন্দিৰ, স্কুল এইবোৰ চব গোটেই যাবলৈ হৈছে। এই কেইদিনমান ঠিকেই আছিলে, কিন্তু এই কেইদিনতে এনেকুৱা হৈছিলে পাৰ্কত কাম কৰি আছে ৰাইজে, তথাপিও মনা নাই। আৰু আজি এই কেইমিনিটৰ ভিতৰতে 2-3 মিনিটৰ ভিতৰতে কমচে কম 30 মিটাৰ 40 মিটাৰমান মাটি খহাই লৈ গ'ল। আৰু এনেকুৱাই আমি বিপদত পৰি আছোঁ। কিমান ঘৰ বাৰী গুচি গ'ল। আমাৰ এইটো জেগাটো বহুত পুৰণি জেগা আছিলে। ধৰক এইটো ব্ৰিটিছৰ ৰাজ্যৰ যেনেকৈ ব্ৰিটিছৰ শাসন আছিলে সেইটো সময়ৰ পৰা আমাৰ এইটো ইয়াত ৰাইজে বসবাস কৰি আছিলে, পুৰণা গাঁও। আৰু এতিয়া ডাঙৰ সমস্যাত আমাৰ ৰাইজে পৰি গৈছে, চেঙাজান অঞ্চলবাসী ৰাইজ, এই চেৰাংচিৰিৰ পৰা ধৰি একদম বুটঘাটলৈকে। এতিয়া আমি কোনো উপায় পোৱা নাই। আমাৰ চৰকাৰ যিকোনো এটা আমাক ব্যৱস্থা দিয়ক, মই ইমানেই ক'ম।